কিমান টাইম লাগিব ওলাবলে? তোমাৰ হৈছে যদি বগি থাকা ন, মোৰ 5 মিনিট আৰু লাগিব। মই টিভিকে চাওঁগে, হ'লে মাত দিবা। চালা টিভিডালতো একো নাইয়ে চাবলে। After 25 minutes. হ'লনে নাই অ? উফ ৰাম, 5 মিনিট। আপোনালোকে কওকচোন 5 মিনিটত কিমান ঘণ্টা থাকে বাৰু? আপোনালোকেও নাজানে। নেদেখা জনেহে দেখি যাব। শুনিছানে? তুমি কেতিয়া আহিলা? আধা ঘণ্টামানে হ'ল। মই তোমাক মাতিয়ে আছো, তুমিহে কিবা বেলেগ দুনিয়াত গৈ অকলে অকলে কথা কৈ আছিলা। কিয় বা হ'ব? দেৰিয়ে হ'ল, ব'লা এতিয়া। মজ্জা গান এটা লগোৱাচোন। কোনটো গান? কিবা এটা লগোৱা আৰু। অ'কে। কি লগাইছা এইটো? হিৰ'ইক এডভেঞ্চাৰ, এই মজা ট্ৰেক। কোনটো ৰাস্তা দি গ'লে ভাল হ'ব? গুগল আণ্টিক সোধা আকৌ। এই আণ্টিয়ে বৰ চিঞৰিব, মই মোৰ মতে যাম দিয়া। ব'লা তেন্তে, পিছে কোন পিনেদি যাবানো? শিলপুখুৰী হৈ তেনেকে ভিতৰেদি ওলাই যাওঁ নেকি? ব'লা তেন্তে। সেইটো দেখিছা, সেই ধুনীয়া গেটখন যে? কোনখন? সেইখন নেকি? অঁ সেইখনে। কি সেইখননো? ৱাৰ চিমেণ্ট্ৰী। মানে? মোক এটা কথা কোৱাচোন, ছেকেণ্ড ৱৰ্ল্ড ৱাৰ অৰ্থাৎ দ্বিতীয় বিশ্বযুদ্ধ কেতিয়া হৈছিল? 1945 চলিছিল। একদম ঠিক। সেইটোৰ লগত এই গেটখনৰ কি ৰিলেশ্যন? বহুত ডাঙৰ ৰিলেশ্যন আছে। মানে কেনেকুৱা? গুৱাহাটী ৱাৰ চিমেণ্ট্ৰী ষ্টাৰ্ট হৈছিল তেতিয়া যেতিয়া গোটেই বিশ্বত যুদ্ধৰ জুই বিয়পি পৰিছিল। সেই সময়ত এই ঠাইটুকুৰাৰ ওচৰে পাজৰে যিমান মিলিটাৰী হস্পিটেল আছিল, তাত মৃত্যু হোৱা সৈনিকসকলৰ অন্তিম সংস্কাৰ এই ঠাইটুকুৰাতে কৰা হৈছিলে। বাপৰে, কি কোৱা? পিছে এই ঠাইটুকুৰা বাদে বেলেগ ঠাইত নাছিল নেকি তেতিয়া? আছিলে, কিন্তু যাতায়াত আৰু মেইনটেনেঞ্চ ইত্যাদিৰ অসুবিধাৰ কাৰণে তাৰ পৰা কবৰবোৰ উঠাই ইয়ালৈ লৈ অহা হৈছিল। তুমি যে ক'লা আন ঠাই আছিল, তেনে ঠাই নাম কেইটামান কোৱাচোন। তেনে বহু ঠাই আছে, তাৰ ভিতৰত চিলেট মিলিটাৰী চিমেণ্ট্ৰী, আমাৰিবাৰী মিলিটাৰী চিমেণ্ট্ৰী, নগাঁও চিভিল চিমেণ্ট্ৰী, গুৱাহাটী চিভিল চিমেণ্ট্ৰী আৰু মহাচাৰা চিমেণ্ট্ৰী ইত্যাদি অন্যতম। তো শেষ হোৱাৰ পিছততো চাগে আন তেনে বহুত ঠাইৰ পৰা কবৰ অনা হৈছিল। তেনে ঠাইৰ ভিতৰত বুচাই হিল আৰু আন চিভিল চিমেণ্ট্ৰী যেনে বদৰপুৰ, কোচবিহাৰ, তাৰপিছত দাৰ্জিলিং, ধুবুৰী, ডিব্ৰুগড়, দিনজান, কটাপাহাৰ, লামডিং, শ্বিলং, শিলচৰ ইত্যাদি অন্যতম। বাপৰে, ইমান ডাঙৰ কথা মই জনাই নাছিলো। এনে কথাবোৰৰ কাৰণে ইউটিউব চেনেল হাও কি হাটো ছাবস্ক্ৰাইব কৰিলে গম পাই থাকিবা। জনা ঠাইবোৰৰ নজনা কথাবোৰ জানিবৰ কাৰণে মই এতিয়া ছাবস্ক্ৰাইব কৰিম ৰ'বা। পিছে এটা কথা কোৱাচোন, তাত কিমানজন সৈনিকৰ স্মৃতি আছে? 483 জনৰ আছে, আৰু নকৈ নোৱাৰি। তাৰে ভিতৰত 24জন চাইনিজ সৈনিকৰ আৰু 25জনৰ এতিয়ালৈকে আইডেণ্টিফিকেশ্যনো কৰিব পৰা হোৱা নাই। ইমান ডাঙৰ ইতিহাস আৰু মই গমেই নাপাওঁ। একো নাই, বহুতেই নাজানে। তাত গ'লে এনেকুৱা লাগে যেন বুৰঞ্জীয়ে তোমাক হাত বাউলি মাতি কিবা ক'ব বিচাৰিছে, আৰু তাত বহিলে এনেকুৱা অনুভৱ হয় যেন বুৰঞ্জীয়ে তোমাক কোলাত লৈ অতীতৰ কাহিনীবোৰ শুনাবহে যেন। আমি ঘূৰি আহোঁতে ইয়াতে সোমাম হা? নহ'ব, বন্ধ হৈ যাব। তেন্তে কেতিয়া যাব লাগিব? গৰমৰ দিনত ৰাতিপুৱা 8 বজাৰ পৰা আবেলি 5 বজালৈ, আৰু ঠাণ্ডাৰ দিনত ৰাতিপুৱা খোলা টাইমটো একেই থাকে, পিছে বন্ধ 4টাতে হয়।
তেন্তে কালি আহিম দিয়া হ'ব দিয়া হাও কি হা কথা পাতি পাতি আহিয়ে পালোচোন তুমি নামি লোৱা মই গাড়ীখন পাৰ্ক কৰি আহোঁ আজিৰ খণ্ডৰ হাউ কি হাৰ টপিকটো কেনেকুৱা লাগিল কমেণ্ট কৰি নিশ্চয় জনাব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেতিয়াহে আমি এনেকুৱা নতুন নতুন টপিক লৈ ভিডিঅ' বনাই থাকিব পাৰিম আজিলৈ ইমানেই চাই থাকক হাউ কি হা